গুড মৰ্ণিং এভৰিৱান। মই সোনকালে শুই উঠি পূৰা কামত লাগি গৈছোঁ। ৰুটি ভাজি ভাত পানী সকলোবোৰ বনাই মেলি আজৰি হৈ লৈছোঁ। আচলতে এফালে আমি যাম, সেইবাবে মই ওলাই মেলি আজৰি হৈ ল'লোঁ। ক'ম বাৰু আমি ক'লৈ যাম। যিহেতু টাইম হৈ গ'ল, সেইবাবে মাহীহঁতো আহি গ'ল, সেইবাবে পটাপট ওলাই মেলি এতিয়া ঘৰৰ পৰা ওলাই গৈ আছোঁ। আমি গৈ আছোঁ আমাৰ মাহীহঁতৰ ঘৰলৈ। সেই টেঙাখাত বুলি এডোখৰ জেগা আছে, তালৈকে আমি সকলোবোৰ গাড়ীত বহি এতিয়া ওলাই গৈ আছোঁ। ওলাই গৈ থাকোঁতে পালোঁ আকৌ ট্ৰেইনৰ লাইন। তাতে সেই অকণমান সময় তাতে ৰ'লোঁ। তাতে অকণমান সময় গ'ল, সেইবাবে এতিয়া আহি আমি পাই গ'লোহি মাহীহঁতৰ ঘৰ। তাতে আকৌ আমি খাইছোঁ চাহ। ক'ত জানেনে? জুইশালত। জুইশালত চাহৰ জুতি লোৱা এটা মজাই বেলেগ। সেইবাবে মাহীও বোলে বনাই আছে, যিহেতু জুইশালত সুবিধা পাইছোঁ, সেইবাবে ময়ো বোলো অকণমান সহায় কৰি দিওঁ মাহীক। সেইবাবে অকণমান কিবা এটা বনাই মেলি দি সহায় কৰিলোঁ আৰু। তাকে ইয়াৰ মজাটো বহুত বেলেগতো, সেইবাবে সুবিধা পাওঁতে কৰি ল'লোঁ। যিহেতু টাইম হৈ গ'ল, সেইবাবে আমি এতিয়া সকলোৱে ভাত পানী খাই ল'লোঁ। ভাত পানী খাই যিহেতু পৰিৱেশটো ইমান ধুনীয়া, মাহীহঁতৰ ঘৰৰ চাৰিওফালে অকল সেউজীয়াই সেউজীয়া, ইমান ভাল লাগিলে। তাকে বোলো অকণ উপভোগ কৰিলোঁ। সকলোৱে কথা বতৰা পাতি মেলি অলপ সময় পাৰ কৰিলোঁ। বহুত বেছি ভাল লাগিলে। এনেদৰে সময়বোৰ অটুট হৈ থাকক, তাকে বোলো সাঁচি ৰাখিলোঁ।